নমস্কাৰ খুলুমবাই মই শ্ৰী উপেন বৰুণাৰ্জী গাঁও বকপৰি খৈৰাবাৰী সমষ্টি। আজি মোৰ ক'বলগীয়া কথাটো এইটোৱে, আজি নিয়মীয়া বাৰ্তাত এটা প্ৰকাশ পাইছে। আমাৰ প্ৰাক্তনে EM তেখেত জগদীশ ডাঙৰীয়াৰ এটা ষ্টেটমেণ্টে আজি আমাৰ সমগ্ৰ বড়ো জাতিৰ মাজত এটা খলকনিৰ সৃষ্টি কৰিছে। তো ঘটনাটো হ'ল কি, আজি নিয়মীয়া বাৰ্তাত মই এটা আৰ্টিকল পঢ়িলোঁ, আমাৰ এপছুৱেছ জগদীশ চৰকাৰক এটা কঠোৰ শুকনি দিছে। এই শুকনিটো হ'ল কি, তেখেতে নিৰ্বাচনৰ সময়ত আজি তাৰিখত তেখেতে এটা মিটিঙত বোলে এপছুৰ দ্বাৰা পৰিচালিত বা গঠিত UPPL যদি BTDৰ শাসন ব্যৱস্থাত যদি আহে, তেতিয়াহ'লে এই উগ্ৰজাতীয় সংগঠনটোৱে তেখেতে UPPL আৰু এপছুক একগোট কৰিব বিচাৰিছে। উগ্ৰজাতীয়তাবাদ বুলি পেলাই তেখেতে অসমীয়া ভাষাক নিষেধ কৰিব বা অন্যান্য ভাষাক নিষেধ কৰিব, আৰু তেওঁলোকে আমাৰ BTDত বসবাস কৰা যিখিনি অনাবড়ো আছে তেখেতলোকৰ মাটি সম্পত্তি বা যিকোনো বেপাৰ বাণিজ্যৰ ক্ষেত্ৰত হওক তেখেতসকলে মানে ইয়াত হস্তক্ষেপ কৰিব। কিন্তু জগদীশ চৰকাৰে জনা উচিত 1983 চনৰ পৰা যিটো সাম্প্ৰদায়িক সংঘৰ্ষ অসমত সৃষ্টি হৈছিল, তেতিয়াও বড়োসকলে বঙালীসকলক নিজৰ ভাই হিচাপে চিনাকি দি আহিছিলে। কাৰণ আমাৰ ইয়াত বঙালীসকল আৰু আমাৰ বড়োসকল এতিয়াও একেলগে আছে। 83 চনৰ যিটো সাম্প্ৰদায়িক সৃষ্টি হৈছিল, এতিয়াও বড়োসকলে আমাৰ বঙালী ভাইসকলৰ ওপৰত কোনো অনুষ্ঠিত কৰা নাছিল। আমাৰ ওচৰতে এখন হাৰচাপাৰা গাঁও আছে, তেখেতে জানে নিশ্চয়। হাৰচাপাৰাখন এটা দিনত 83 চনত যেতিয়া প্ৰথম আন্দোলন সৃষ্টি হয়, প্ৰায় মোটামুটি 10,000 মানুহ ইয়াত গোট খাইছিল এই হাৰচাপাৰাখন গাঁওখন জ্বলাই দিয়াৰ কাৰণে। গাঁও মানে গোটেই এৰিয়াটো। আৰু তেতিয়া এজনেই ব্যক্তি আছিলে, সেইজন ব্যক্তি আছিল উপেন বৰুণাৰ্জী। মই নিজে তাত ষ্টেণ্ড দি কৈছিলোঁ যাতে এই ইয়াত কোনো সাম্প্ৰদায়িক সৃষ্টি আমি হ'বলৈ নিদিওঁ আৰু এই বঙালীসকলক আপোনালোকে কোনোদিন অনুষ্ঠিত কৰিব নোৱাৰিব। এই কথাটো জগদীশ চৰকাৰে বুজা ভাল। আনলক টাইমত আজি জগদীশ চৰকাৰ ডাঙৰীয়াই বোলে নাজানে, তেখেতে এতিয়াও নিৰ্বাচনী প্ৰচাৰ চলাই আছে বুলি আমি গম পাওঁ। মই তেখেতক এটা প্ৰশ্ন, এই নিৰ্বাচনী সভাত মেক্সিমাম মানুহটো বড়ো মানুহ আছে। বড়ো মানুহবিলাকৰ লগত তেখেতে বড়ো ভাষাত কথা কৈছে না অসমীয়া ভাষাত কথা কৈছে না বঙালীত কথা কৈছে? তো দ্বিতীয় কথা হ'ল, তেখেতে বড়োৰ ইতিহাস জানে নে নাজানে? আৰু যদি নাজানে তেখেতে আমাৰ ওচৰত আহক, আৰু আমাৰ বড়োৰ বুদ্ধিজীৱীবিলাক আছে তেখেতৰ ওচৰত যাওক। আমি কোনোদিন কোৱা নাই বোলে বঙালীবিলাক উগ্ৰ বঙালী, উগ্ৰ অসমীয়া, উগ্ৰ অনা অসমীয়া, এই শব্দবিলাক আপুনি বিৰত থাকক। নহ'লে এটা জুইৰ ফিৰিঙি উঠিয়ে যেনে খান্দত দাহত পৰিণত হয়, তেনেকৈ এটা সমস্যা হয়তো আহিব পাৰে। আপুনি নাজানে এই শব্দই আমাৰ যিটো সাতাম পুৰুষীয়া মিলাপ্ৰীতি বড়ো আৰু বঙালীৰ মাজত আজিও আছে, সেইটো আপুনি বিনষ্ট কৰিব বিচাৰিছে নেকি? তৃতীয় কথা হ'ল, আজিৰ তাৰিখত কোনজন বড়ো মানুহে কোনজন বঙালীক কৈছে নেকি বোলে আপুনি বড়ো ভাষা কওক? কোনোবা যে অসমীয়াক ভাই কৈছে নেকি বোলে আপুনি বড়ো ভাষা কওক? আজি আমাৰ কোকৰাঝাৰৰ যিবিলাক চাইনবোৰ্ড আছে, টংলাত যিবিলাক চাইনবোৰ্ড আছে, চিৰাঙত বাক্সাত যিবিলাক চাইনবোৰ্ড আছে, আপুনি পঢ়িছে নে নাই? তাত কি ভাষাত লেখা আছে? তাতো অসমীয়া ভাষাত লেখা আছে। আপুনি জানে নে নাজানে? আপুনি যদি নিয়ম হিচাপে জানিব লাগে না। তাৰমানে আপোনাৰ ষ্টাডি নাই। আপুনি অকল কালাইগড় সমষ্টিটো নিৰ্বাচনৰ কাৰণে আপুনি মনোনিৱেশ কৰিছে, খালি অকল কালাইগড় সমষ্টিৰ কথা বুলি চিন্তা কৰে। তাৰমানে আমাৰ 4খন ডিষ্ট্ৰিক্টত যে ক'ত কি হৈ আছে আপুনি গম নাপায়। তাৰমানে BTD কথা একো নাজানে। গতিকে আপচু হ'ল এটা আমাৰ জাতীয় ছাত্ৰ সংগঠন, আমাৰে ভাতৃ আৰু পুত্ৰসমূহ ল'ৰাবিলাক তাত আছে, তাত ৰাজনীতি কৰা মানুহ নাই। আপুনি নাজানে নেকি আজি শাসন ব্যৱস্থাত থকা নেতাসকল বা নেত্ৰীসকল এটা মতে এপছুৱে আছিল,
সেই সময়ত কি তেওঁলোকে উগ্ৰ জাতীয়বাদ আছিল নেকি? যদি উগ্ৰ জাতীয়তাবাদ যদি আছিল তেতিয়াহ'লে আজি বি পি পিক কেনেকৈ ছাপোৰ্ট কৰে অন্যান্য জনগোষ্ঠীৰ মানুহবিলাকে? যদি উগ্ৰই আছিল, এই কথাবিলাক আপুনি ক্ষুদ্ৰ ৰাজনীতিৰ নামত আপুনি ইমান ডাঙৰ কথাবিলাক ক'ব নাপায়। আপুনি ভাবিছে উগ্ৰ শব্দটো খুব সৰু শব্দ, তো উগ্ৰ শব্দটো আপোনাৰ অভিধানক ভাষা হিচাপে কিমান ডাঙৰ শব্দ আপুনি নাজানে। আমি কোনোদিন নকওঁ বেংগলী যুৱ ছাত্ৰ ফেডাৰেশ্যন বেংগলী ছাত্ৰ ফেডাৰেশ্যনক উগ্ৰ বঙালী ছাত্ৰ সংগঠন বুলি আমি ক'ব নাযাওঁ। তেখেতসকলক আপোনালোকৰে ভাই ভনীবিলাকৰ দ্বাৰা গঠিত এটা ছাত্ৰ সংগঠন। আপুনি ৰাজনীতি কৰক, কিন্তু আপুনি জনাটো উচিত উগ্ৰ শব্দটোৱে যদিও কোনোবাই এপছুক ভাল নাপায়, কিন্তু এটা জাতীয় সংগঠন হিচাপে নিশ্চয় দুখ পাব। ৰাজনীতিৰ আমাৰ ৰাজনীতি কৰিব বিচাৰিছে, তাত আমাৰ ক'বলগীয়া একো নাই। যদি আছে ৰাজনীতিত আপুনি ৰাজনীতি নকৰিব। বিশেষকৈ আপুনি কোনো জাতি জনগোষ্ঠীক অপমানসূচক মন্তব্য নকৰিব। ডেমক্ৰেচি হৈ আপুনি ৰাজনীতি কৰাই কৰক, তাৰ আমাৰ আপত্তি একো নাই, কিন্তু তেনেকৈ আপুনি নকৰিব। আপুনি জানে আপুনি যি কোটি কোটি টকা জমা কৰিছে, আপোনাৰ ভঁৰালত টকা আছে, সেই টকাই দি আপুনি ইয়াতে উচুতাই পেলাই বঙালী আৰু বড়োৰ মাত্ৰ সাম্প্ৰদায়িক সৃষ্টি কৰি আপুনি ক'ত গুচিছে সেইটো ভগৱান জানে। গতিকে সেইটো কথা আপুনি নক'ব। যিমান দিনলৈকে জীয়াই থাকিব তেতিয়ালৈকে বড়ো আৰু বঙালীৰ মাজত সাম্প্ৰদায়িক কোনোদিন সৃষ্টি নহয়, আগতে হোৱা নাই আৰু এতিয়াতো নহয়েই। ইউ পি পি হ'ল এটা পলিটিকেল পাৰ্টি, এটা ৰাজনীতিক সংগঠন। ন' ডাউট প্ৰমোদপুৰে এসময়ত এপছৰ আছিল, তাত আমাৰ ক'বলগীয়া নাই। আমাৰ হাগ্ৰাম মহিলাৰো এপছৰ আছিল বা তেখেতৰ এটা মানে সংগঠনৰ লগত জড়িত আছিল বা কোনোবা আছিল। তো তেখেতসকলেতো কোনোদিন কোৱা নাই বোলে মানে উগ্ৰ বঙালী বা উগ্ৰ অসমীয়া বুলি পেলাই, তেওঁলোকৰ শব্দত কোনোদিন এইটো অহা নাই। গতিকে আপুনি নাজানি পেলাই ৰাজনীতি কৰিছে, আপুনি নাজানি পেলাই ৰাজনীতি কৰিছে। গতিকে এইবিলাক শব্দ আপুনি নক'ব। আমি এজন সমাজৰ লগত জড়িত থকা ব্যক্তি হিচাপে আমি শব্দটো বুজি পাওঁ আৰু এইবিলাক আমি এনালাইচিছ কৰোঁ। আপোনালোকে নকৰে, আপুনি ৰাজনীতি টাইমত ৰাজনীতি কৰি আছে। আৰু আপোনালোকৰ নিচিনা মানুহে আজি আমাৰ সাম্প্ৰদায়িক সৃষ্টি কৰাৰ কাৰণে যথেষ্ট। তাৰমানে আপোনালোকৰ নিচিনা এজন জগতী চৰকাৰে গোটেই সাম্প্ৰদায়িক মানে সম্প্ৰীতি নষ্ট কৰাৰ কাৰণে একমাত্ৰ যোগ্য ব্যক্তি আপোনালোকৰ নিচিনা এজন জগদীশে কৰিব পাৰে। তাৰমানে ইয়াৰ ইমান মানুহ বেছি ইয়াৰ দৰকাৰ নাই। সদায় এখন মই আপোনাক ক'ব বিচাৰিছোঁ, এতিয়া সময় আছে, এদিন ৰজা এদিন কিন্তু পৰ্জা হয়, আপুনি গম পাওক। ৰাজনীতি কৰি পেলাই ইমান ৰাজনীতিকে আপুনি নকৰিব। এতিয়া সময় আছে, আপুনি বড়ো জাতিৰ ওচৰত ক্ষমা খোজাটো উচিত হ'ব। নহ'লে এনেকৈ এটা দিন আহিব, কোনো দিন ইতিহাসে আপোনাক ক্ষমা নকৰিব। আপুনি পৃথিৱীৰ বুৰঞ্জী চাওক, বুৰঞ্জীত পাতে পাতে লেখা আছে ইতিহাসে কোনোদিন ক্ষমা নকৰে। আপুনি যি ডাঙৰ মানুহ হৈছে, আপোনাৰ লগত বহুত চালাচন কৰি আছে, পেপাৰে পত্ৰে আপোনাৰ এগেইনষ্টে বহুত কথা ওলাই আছে, আমি গম পাই আছোঁ, আমি পঢ়ি আছোঁ। তো এইখিনি যথেষ্ট। আৰু ইয়াত বেছি আপুনি নাভাৰতে ভাল হ'ব নেকি? আপুনি জনাটো উচিত উই পকায়ে বহুত ওপৰলৈকে উৰে, কিন্তু তেওঁ নাজানে এই পাখিটো যি অলপ সময়ৰ পিছত সৰি পৰি পেলাই সি মৰি থাকিব। এইবিলাকৰ ইতিহাসৰ শিক্ষা। শেষত মই আপোনাক কৈছোঁ, যদি আপুনি এজন যোগ্য ব্যক্তি হয়, কিবা কাৰণত আপোনাৰ টাং শ্লিপ হ'ল বা কিবা হ'ল, আপুনি ক্ষমা খোজক। ক্ষমা খোজাটো এটা জ্ঞানীৰ কাম। যদি একচুৱেলি আপুনি জ্ঞানী মানুহ হয় তেতিয়াহ'লে ক্ষমা খোজক, আৰু যদি নোখোজে তেতিয়া আমি ভাবিবলৈ বাধ্য হ'ম আপুনি কোৱা কথাটো সত্য।